নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্টটো তোমালোকে কেনেকৈ চাব পাৰিবা তোমালোকৰ নিজৰ মোবাইলত। তাৰ কাৰণে বৰ্ডৰ তৰফৰ পৰা নটিচ জাৰি কৰিছে, ইয়াত চাব পাৰিছা। বৰ্ডে তোমালোকক কেইটামান ৱেবছাইট দেখাই দিছে, যিকেইটা ৱেবছাইটৰ জৰিয়তে তোমালোকে নিজৰ মোবাইলত অতি সহজতে ৰিজাল্টটো চাব পাৰিবা। তোমালোকে ৰোল ডাইল কৰিবা, নাম্বাৰ আৰু ৰেজিষ্ট্ৰেশ্যনটো ডাইল কৰি দিবা, ঠিক আছে। ইয়াতে তোমালোকে চাব পাৰিছা তোমালোকৰ ৱেবছাইট কেইটা হ'ল, তোমালোকে প্ৰথমতে চাই লোৱা asec.assam.gov.in, assamresults.in, assamjobalerts.com, indiaresults.com, www.schools9.com, results.shiksha, www.iresults.com, iresults.net, vidyavision.com, jagronjosh.com, ndtv.com আৰু ইণ্ডিয়ান এক্সপ্ৰেছ। যোৱাবাৰ বহুকেইটা তোমালোকৰ ৰিজাল্ট চোৱা ৱেবছাইট সাল সলনি কৰা হৈছে। এইবাৰ তোমালোকৰ নতুন কৰি এইকেইটা ৱেবছাইটত তোমালোকে ৰিজাল্টসমূহ চাব পাৰিবা। এই গোটেইকেইটা ৱেবছাইটত তোমালোকে ৰিজাল্টটো চাব পাৰিবা। তাৰ উপৰিও তোমালোকৰ এটা এপ আছে, যিটো এপৰ জৰিয়তে তোমালোকে ৰিজাল্টটো অতি সহজতে চাব পাৰিবা। এইটো কাৰণে তোমালোকে প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব লাগিব, ঠিক আছে। এই এপটো হ'ল তোমালোকৰ উপলব্ধ। ইয়াৰ আগৰ ভিডিঅ'টো তোমালোকক কৈ আহিছোঁ যে তোমালোকে উপলব্ধ নামৰ এপটো ডাউনলোড কৰি ল'বা। এই এপটোৰ জৰিয়তে তোমালোকে চাব পাৰিবা। এইটো তোমালোকৰ প্লে ষ্টৰত পোৱা যায়, ঠিক আছে। চ' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল তোমালোকৰ। ইয়াতে কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া আছে, তোমালোকে লাগিলে তোমালোকে পঢ়ি চাব পাৰা ইনষ্ট্ৰাকশ্যনবিলাক, ঠিক আছে। চ' তোমালোকৰ এইকেইটা ৱেবছাইট আছিল, 12টা ৱেবছাইটত। এই 12টা ৱেবছাইটৰ পৰা তোমালোকে ৰিজাল্টটো নোপোৱা। চ' ভালদৰে তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখা, নাইবা তোমালোকে ভালদৰে জানি লোৱা যে এইকেইটা ৱেবছাইট, ঠিক আছে। আৰু উপলব্ধ এপটো তোমালোকে ডাউনলোড কৰি ল'বা, তাতো তোমালোকে ৰিজাল্টটো চাব পাৰিবা। চ' এইখিনি আছিল তোমালোকৰ অভিজ্ঞতা জনাবলৈ। আৰু ৰিজাল্ট তোমালোকৰ কেনেকুৱা হ'ল তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা অহাকালি যে তোমালোকৰ ৰিজাল্ট কেনেকুৱা হ'ল। আৰু হোৱাটছএপ এটা গ্ৰুপ থাকিব তোমালোকৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত নাইবা কমেণ্ট ছেকশ্যনত হোৱাটছএপ এটা গ্ৰুপ দিয়া থাকিব। এই চেনেল হোৱাটছএপ গ্ৰুপটো তোমালোকে জইন কৰিবা। ইয়াতে তোমালোকে ৰিজাল্টটো জনাবাচোন তোমালোকৰ ৰিজাল্ট কেনেকুৱা হ'ল, ঠিক আছে। চ' এইখিনি আছিল তোমালোকৰ আজিৰ কাৰণে, ধন্যবাদ।